বৰ্ষাপাৰাত এদিনীয়াৰ প্ৰস্তুতি শৃংখলাৰ প্ৰথমখন এদিনীয়া টিম ইণ্ডিয়া বনাম ৱেষ্ট ইণ্ডিজ চলিত টেষ্ট শৃংখলাৰ পিছতে অনুষ্ঠিত হ'ব দুইখন দেশৰ মাজত আইচিচি আন্তঃৰাষ্ট্ৰীয় এদিনীয়া সিৰিজ শৃংখলাৰ প্ৰথমখন খেলেই অনুষ্ঠিত হ'ব গুৱাহাটীত টি20ৰ সফল আয়োজনৰ পিছত এইবাৰ আগতীয়াকৈ সাজু হৈছে এছিয়ে শাৰদীয় দুৰ্গোৎসৱৰ পূৰ্বে অসম ক্ৰিকেটে অনলাইন যোগে দিব এদিনীয়াৰ টিকট ভাৰত বনাম ৱেষ্ট ইণ্ডিজৰ খেল প্ৰত্যক্ষ কৰাৰ বাবে অসম ক্ৰিকেটে গুৱাহাটীলৈ আমন্ত্ৰণ জনাইছে শচীন তেণ্ডুলকাৰ সৌৰভ গাংগুলী আৰু বীৰেন্দ্ৰ সেহৱাগক গুৱাহাটীৰ দিবানৈশ এদিনীয়া খেলখন আৰম্ভ হ'ব দুপৰীয়া 12:30 বজাৰ পৰা গুৱাহাটীৰ এদিনীয়াৰ বাবে 3গৰাকী আম্পায়াৰ কমে নীতিন মেনন বিশাল জগতা আৰু অনিল চৌধুৰীৰ নাম ঘোষণা কৰিছে বিচিচিআইয়ে টিকেটিং যাক দিম তেওঁলোকৰ লগত এটা ফাইনেল ষ্টেজত হয়তো কাইলৈ মানে হৈ যাব গতিকে হেতু হৈ যোৱাৰ পিছত আমি বাকি টিকেটিং যাক দিয়া হয় অনলাইনৰ কাৰণে তেওঁলোকক দিয়াৰ পিছত এক্ৰেডিটেশ্যন বিলাক কামবিলাক আমাৰ চলিব মানে বিচিচিআই এটো তেওঁলোকে মানে যেটো পাছৰ সিস্টেম যেটো আমি সুপ্ৰিম কোৰ্টৰ পৰা যেটো আহিলে 10% ৰিজাৰ্ভেশ্যন তাৰ মানে টোটেল সিটৰ ওপৰত 10% যেটো লাগে তাৰ ভিতৰতে 1200 প্ৰায় 1250 বিচিচিআইকে দিবলগীয়া হয় এদিনীয়াৰ কামকাজ সুন্দৰভাৱে চলি আছে যদিও সন্থাৰ কোৰ কমিটিত এগৰাকী বিতৰ্কিত ব্যক্তিৰ দৌৰাত্মত অতিষ্ঠ হৈছে ক্ৰিকেট প্ৰেমী 21 অক্টোবৰত গুৱাহাটী বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হ'ব শৃংখলাৰ প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল ইয়াৰ বাবে ইতিমধ্যে অসম ক্ৰিকেট সন্থাই যাৱতীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে অসম ক্ৰিকেট সন্থাৰ সূত্ৰৰ পৰা জানিব পাৰিছো যে এইবাৰৰ এদিনীয়াৰ বাবে সৌৰভ গাংগুলী শচীন তেণ্ডুলকাৰ আৰু বীৰেন্দ্ৰ সেহৱাগক বিশেষ অতিথি হিচাপে গুৱাহাটীলৈ আমন্ত্ৰণ জনাইছে কেমেৰা পাৰ্চন প্ৰশান্তৰ সৈতে মই বিপুল বৰ্মন নিউজ 18 অসম নৰ্থ ইষ্ট গুৱাহাটী